আজি ৰাতিপুৱা 4:45 মান বজাত আমাৰ নৈশ চকীদাৰ কৰিম শ্বাহ আলীৰ ল'ৰাটোৱে মোক ফোন কৰে, কয় যে বিদ্যালয়ত ছাৰ মানে চুৰিকাণ্ড সংঘটিত হৈছে আৰু আব্বাক মানে খুব বেয়াকৈ মাৰিছে। তাৰপিছত মই লগে লগে মোৰ সহকৰ্মী সতীৰ্থসকল সকলোকে জনাওঁ আৰু আমাৰ যি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আছে নিৰঞ্জন ডেকাক মই ৰাতিপুৱা আহি স্কুলখন মানে চাই যাবৰ কাৰণে মই জনাওঁ। তাৰপিছত মই ঠিক 8 বজাৰ লগে লগে বিদ্যালয়ত উপস্থিত হওঁ। হৈ আহি মই দেখা পাওঁ যে আমাৰ বিদ্যালয়ৰ কম্পিউটাৰ, মনিটৰ, তাৰপিছত প্ৰিণ্টাৰ, লগতে আমাৰ বিদ্যালয়ত দিয়া টেবলেট, মোবাইল দুটা, আমাৰ কুকাৰ আছিলে আমি নিজাকৈ কিনা, এই সামগ্ৰীবিলাক আমি আহি বিচাৰি নাপাওঁ। তাৰপিছত লগে লগে মই এখন এজাহাৰ লিখি বাইহাটা চাৰিআলি থানাত আৰক্ষীক অৱগত কৰোঁ আৰু এই ঘটনাটোৰ এটা মানে ক্ষীপ্ৰ তদন্ত মই আশা কৰিছোঁ আৰু সেই অনুযায়ী বৰ্তমান তদন্ত আৰম্ভ হৈ আছে। বৰ্তমান তেওঁ প্ৰথমতে বেজেৰা মেডিকেলত প্ৰাথমিক চিকিৎসা ব্যৱস্থা কৰি লৈ বৰ্তমান এইমছত মানে চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু আমাৰ গোটেই বাৰাণ্ডাখনত তেজৰ চেকুৰা চাৰিওফালে পৰি থকা দেখিবলৈ পোৱা গৈছে। আমি স্কুলত আমি আটাই দেখা পাইছোঁ এইটো। ৰাতিপুৱা ঠিক 5 বজাত আমাৰ স্কুলৰ অধ্যক্ষে ফোন কৰে, স্কুলত আজি এনেকুৱা এটা ঘটনা এটা হৈছে, আপুনি অকণমান আহক। সেই মৰ্মে মই স্কুলত আহোঁ। আহি মই গম পালোঁ যে যোৱা ৰাতি দুৰ্বৃত্তই আমাৰ যিটো নৈশ চকীদাৰ থাকে তেখেতক অলপ গুৰুতৰ আঘাত কৰি স্কুলৰ আচবাব কিছু উঠাই লৈ গৈছে আৰু প্ৰায়খিনি মানে ৰুমৰে তলা ভাঙি অলপ লুটপাটো কৰিছে। তাৰপিছত আমাৰ প্ৰিন্সিপাল আহি আমাৰ স্থানীয় থানাত এজাহাৰ এখন দাখিল কৰে। কি সামগ্ৰী চুৰি হৈছে? আপোনালোকৰ জেনেৰেটৰ এটা নিছে, টেবলেট দুটা নিলে, তাৰপিছত কম্পিউটাৰ আৰু যিটো চিচি কম্পিউটাৰ যিটো থাকে প্ৰিণ্টাৰ মেচিন আৰু মানে অলপ চিচি কেমেৰাটোৰ প্ৰায় উঠাই নিছে। তাৰপিছত প্ৰশাসনৰ ফালৰ পৰা এতিয়া আহিছে, তেওঁলোকে আহি বস্তুবিলাক তন্নতন্নকৈ চাই আছে আৰু গম পোৱা মতে ফৰেনচিকৰ পৰা বোলে কোনো বিষয়া আহি আছে, আহি বস্তুখিনি চাব। এইখিনি এতিয়া চুৰি বুলিও ক'ব নোৱাৰি, ডকাইতি বুলিও ক'ব লাগিব, এনেকুৱা হৈছে। কাৰণ মাৰধৰ কৰিছে, গুৰুতৰ আঘাতপ্ৰাপ্ত কৰিছে নৈশ চকীদাৰজনক। চুৰি কৰি কি কৈছে? সংকটজনক অৱস্থাত তেখেত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে। চুৰি হ'লেতো এইটো কৰা নহ'লে ডকাইতি বুলিয়ে ক'ব লাগিব। এইখিনি